হেল্ল' ফ্ৰেণ্ডছ, বোকাখাতত আৰম্ভ হ'ল এটি নতুন চিনেমা হল আৰু প্ৰথম দিনাই চিনেমা চাওঁ বুলি আহিলোঁ। এয়া টিকেট কাটি ল'লোঁ, কাটি এয়া ভিতৰলৈ মই সোমাই আহিছোঁ আৰু ভিতৰলৈ সোমাই আহিয়েই চিনেমা হলৰ দৃশ্য দেখি মনটো ভাল লাগি গ'ল। কি ধুনীয়া চিকচিকীয়া নতুন একদম ধুনীয়া এম্বিয়েঞ্চ। ভিতৰত আপোনালোকে দেখিছে বহুত মানুহ আহিছে প্ৰথম দিনটোতে চিনেমা চাওঁ বুলি। ময়ো সেইটো কাৰণেই আহিছোঁ, আজি প্ৰথম দিন যিহেতু। আৰু এইফালে দেখিছে আপোনালোকে ধুনীয়াকৈ খোৱা বোৱাৰ ব্যৱস্থা ৰাখিছে। দামটো অকণ বেছি হয় কাৰণে আমিবোৰে নাখাওঁৱেই, আমিতো ঘৰতে খাই আহিছোঁ। জুবিন দাক ধুনীয়াকৈ ৰাখিছে, শ্ৰদ্ধাঞ্জলি দিছে। আৰু টয়লেটটো দেখুৱাই দিওঁ, চাওক কিমান ধুনীয়া টয়লেট নতুনকৈ বনাইছে। বহুত ধুনীয়া ফেচিলিটি, চেঞ্চৰ লাগি আছে চবফালে। আজি আমি চাম এখন নতুন অসমীয়া ছবি চুপা চুপি। আৰু এয়া দেখিছেনে আমাৰ সময় হৈ গ'ল, আমি এতিয়া ভিতৰলৈ সোমাই যাব লাগিব। চিনেমা হলৰ ভিতৰৰ ভাগটো বহুত বেছি ধুনীয়া, বাহিৰৰ নিচিনাই ধুনীয়া। আৰু আপোনালোকে দেখিছেই, আৰু ইয়াত আপোনাৰ বিভিন্ন প্ৰাইজৰ আপোনাৰ ছিট আছে। আপোনাৰ 180 টকাৰ পৰা আৰম্ভ হৈছে, 400 টকালৈকে আছে। চিনেমা হলৰ স্ক্ৰীনৰ কোৱালিটি আৰু চিনেমা হলটোৰ ছিটবোৰ ইমান বেছি কমফৰ্টেবল আছিল যে চিনেমাখনৰ মজাটো মানে ডাবল হৈ গ'ল। ডলবি এটমছ যিহেতু চাউণ্ড আছে, গতিকে চিনেমাখনৰ চোৱাৰ মজা আৰু বেছি বাঢ়িছে। চিনেমাখনো ভাল আছিলে, বহুত ধুনীয়া চিনেমা বনাইছে। চুপা চুপি সকলোৱে আহি চাব পাৰিব আৰু ৰাইজে বহুত ভাল পাইছে, সকলোৱে হাত চাপৰি মাৰিছে। পৰিয়ালৰ সকলোৱে মিলি একেলগে চাব পৰা চিনেমা। এনেকৈ সকলো আহক, অসমীয়া চিনেমা চাওক আৰু অসমীয়া চিনেমা কেনেকৈ আগুৱাই লৈ যাব লাগিব আমি সকলোৱে মিলি।